নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। আজি হ'ল 1 জুন, আজি মোৰ জন্মদিন। আপোনালোকে সকলোৱে মোক আশীৰ্বাদ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে মোৰ জন্মদিন হিচাপে আপোনালোকে প্লিজ মোক আশীৰ্বাদ হিচাপে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মই বহুত হেপ্পী হ'ম। মজা আয়া। আৰু যোনবিলাকে আগতীয়াকৈ কৰিয়ে থৈছে তেওঁলোকে প্লিজ এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। এইটো মোৰ নিউ চেনেল হয়, আগৰ চেনেল এটা আছিলে সেইটো মোৰ বন্ধ হৈ গ'ল, সেইকাৰণে মই এইটো নিউ চেনেল খুলিছোঁ। তো প্লিজ আপোনালোকে মোক মৰম আশীৰ্বাদ দিব। কি ভিডিঅ' বনাওঁ নাজানো, বিশেষ তেনেকুৱা একোৱে নকৰোঁ, হ'লেও পৰহি দিনাখন আমাৰ এনিভাৰ্চেৰী গৈছেহে 30 মাৰ্চত, আৰু ভিডিঅ'টো চাই দিব শেষলৈকে। কি কৰোঁ নাজানো আৰু দেই। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এফালে মই যাব ওলাইছোঁ নামঘৰত, পিন্ধি লওঁ চেণ্ডেলযোৰ। নামঘৰৰ পৰা আহি পাই গ'লোহি, আহি একাপ চাহ বনালোঁ, লাল চাহ। মই এতিয়া লাল চাহ একাপ খাই লওঁ, লগত আছে চিৰা আৰু বিস্কুট। এফালে এইখিনি আনি থৈছে খাচী মাংস ৰাতিৰ কাৰণে বনাব লাগিব এতিয়া। এফালে এইখিনি মাংস ড্ৰাই ফ্ৰাই কৰি থৈছোঁ, এইখিনি সেইটো আকৌ এই যোনে মোবাইল মালিক নহ'ব যে সি বনোৱা নাই আকৌ। হ'ল পেটু ভাজি। গুড মৰ্ণিং। কালিতো ভিডিঅ' কৰা নহ'লে, সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। মই গা পা ধুই আহি গ'লোঁ, তাৰপিছতে এতিয়া কি কৰোঁ অকণমান দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এফালে এইখিনি লোকেল চিকেন আনি থৈছে ভাইটিয়ে ৰাতিপুৱাই, বনাব লাগিব এতিয়া। আৰু এইফালে মোৰ ভাত বঢ়াই হৈ গ'ল আৰু মোৰ বহুত জোৰদাৰছে ভোক লাগিছে, সেইকাৰণে মই বাঢ়ি ল'লোঁ ভাত। কালিৰ খাচী মাংস আছিলে ৰাতি বনোৱা, চব্জি আছিলে, ভাত বনালোঁ। এতিয়া ভাত খাম। এফালে ভাত লৈ ল'লোঁ, খাই লওঁ এতিয়া। মই বহুত ভোক লাগিছে। এফালে আমাৰ ম'ম' বেটা বহি আছে। ভাত খাই ফিনিছক জিভাখন লগাই দিয়া হ'লে চাগে, নোধোৱা হ'লেও হৈ যায় নে কি কয়। ভাত খাই বৈ ইমানে মোৰ টোপনি ধৰিলে নহয়, কি ক'ম আৰু। একদম মজাকৈ শুই ল'লোঁ, তাৰপিছত এতিয়া উঠিছোঁ, চাইছোঁ পূৰা বৰষুণ দি আছে। আৰু এতিয়া একাপ চাহ খাব মন গৈছে, কিন্তু কি কৰিম, চাহ বনাবলৈ মন যোৱা নাই। কিন্তু কি কৰিম, তো খাবতো লাগিব ন, বহুত মন গৈছে খাব। মজা আয়া। সেইকাৰণে এতিয়া একাপ চাহ বনাই লওঁ, খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। এফালে আমাৰ বেটা আৰু বেটীক টিউশ্যন থ'বৰ কাৰণে আহিছোঁ, অ'টত উঠাই পঠাই দিম, আহোঁতে গৈ লৈ আহিমগৈ। চাহ তাহ খাই বৈ আজৰি হৈ গ'লোঁ। তেতিয়া মই ভাবিলোঁ মই কাপোৰ চিলাওঁ, ব্লাউজৰ পিচ এইটো, তাৰপিছতে আৰু এটা অৰেঞ্জ কালাৰৰ এই দুটা। এতিয়া মই এই দুটা কাটিম, কাটি পেলাই চিলাম। যেতিয়া চিলাই শেষ হ'ব তেতিয়া আপোনালোকক দেখাম বাৰু কেনেকৈ চিলাইছোঁ। আৰু এটা বস্তু দেখাব আছিলে, মোৰ বাৰ্থডে গিফ্ট দিছিলে মোৰ বেটীয়ে। এখন মোৰ বেটীয়ে মোক গিফ্ট কৰিছিলে, তাই মনে মনে লুকুৱাই থৈছিলে মোক ছাৰপ্ৰাইজ দিবৰ কাৰণে। এফালে চাহ গেল লিখিছে হেপী বাৰ্থডে মাই মম, মা নেম নিহাৰিকা। তাৰপাছত এইটো বাৰ্থডে কেক আঁকি দিছে, ইয়াত নিহাৰিকা বুলি লিখি দিছে, হেপী বাৰ্থডে লিখি দিছে। মোৰ কাৰণে বনাই দিছে মোৰ বেটীয়ে, থেংক ইউ ছ' মাছ বেটী। এইফালে চাওক, ফাইনেলি মোৰ ব্লাউজ চিলাই ৰেডি। এইটো চাওক কেনেকুৱা লাগিছে, অৰেঞ্জ কালাৰ ব্লাউজটো। এইটো হ'ল হাত দীঘল, ইয়াতে পটিখিনি লগাই দিছোঁ। এইটো হ'ল বেক চাইড আৰু এইটো হ'ল ফ্ৰণ্ট চাইড, স্পৰ্টিং কাট। এফালে পাছফালে হুক লগাই দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। আমাৰ এনিভাৰ্চাৰী আৰু মোৰ বাৰ্থডে গিফ্ট মোৰ হাজবেণ্ডে কি দিলে গম পায়নে? কেনেকৈ গম পাব, মই ক'লেহে গম পাব নে কি কয়? একো নাই দিয়া, গম পায়নে? যি কি নহওক বিহুত দুযোৰ কাপোৰ দিছিলে, সেইকাৰণে একো নাই দিয়ক। মজা আয়া। আৰুনো কি, ইমান দিনে 9 বছৰৰ দিনে তো দিয়ে আছে সকলোবিলাক। আৰু গিফ্টনো কি ডাঙৰ কথা, ইমান দিনে যে 9 বছৰ দিনে সুখে দুখে মোৰ লগত আছে, সেয়াই বহুত ডাঙৰ কথা। তো
আজিৰ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব আজিৰ ভিডিঅ'টো ইমানে বাই বাই